প্ৰেগনেন্সি সময়ত এই 6টা লক্ষণ কোনোদিনে অৱহেলা নকৰিব। Number 1, যদি আপোনাৰ তলপেটত কোনো ধৰণৰ আপুনি বিষ অনুভৱ কৰি আছে। Number 2, যদি আপোনাৰ স্পটিং বা কোনো ধৰণৰ ব্লিডিং হৈ আছে। ব্লিডিংটো কম পৰিমাণেও হ'ব পাৰে বা বহু বেছি পৰিমাণেও হ'ব পাৰে বা কেতিয়াবা ব্লিডিং নহয় অলপ আপুনি ব্ৰাউনিছ টাইপৰ বা ডিসচাৰ্জো দেখিব পাৰে। Number 3, যদি আপোনাৰ মূৰৰ বিষ অনুভৱ হৈ আছে আৰু এই মূৰৰ বিষৰ লগত আপুনি চকুৰে অলপ দেখাটো অসুবিধা অনুভৱ কৰি আছে। Number 4, যদি আপোনাৰ ভৰি, হাত বা মুখ ফুলা আৰম্ভ কৰিছে। Number 5, যদি আপোনাৰ গৰ্ভত থকা সন্তানটিৰ লৰচৰ আপুনি অনুভৱ কৰা নাই বা অলপ কমকৈ অনুভৱ কৰিছে। আৰু Number 6, যদি আপোনাৰ পানী ভঙাৰ লক্ষণ দেখা দিয়ে, মানে যদি আপোনাৰ পেচাবৰ নিচিনা এনিটাইম পানী গৈ থাকে। গতিকে এই 6টা লক্ষণৰ যিকোনো এটা দেখা দিলে আপোনাৰ গাইনকলজিষ্টৰ সোনকালে পৰামৰ্শ লওক। সুস্থ থাকক, সজাগ থাকক।